নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'ত কিছুমান বিশেষ ইংৰাজী শব্দ লৈ আহিছোঁ যিবিলাক আমি প্ৰায় ব্যৱহাৰ কৰি থাকোঁ। আমি সকলোৱে ইংৰাজী ভাষাত কথা ক'ব বিচাৰোঁ বা লিখিব বিচাৰোঁ, কিন্তু কনফিডেণ্টলি এই ভাষাটো আমি ক'ব নোৱাৰোঁ। কিন্তু এইটো ইমান ডাঙৰ কথা নহয়, খালি আমাক অলপ প্ৰেক্টিছৰ দৰকাৰ। আমি যদি সদায় প্ৰেক্টিছ কৰোঁ তেতিয়াহ'লে এই ভাষাটো সুন্দৰকৈ আয়ত্ত কৰিব পাৰিম বা কনফিডেণ্টলি ক'ব পাৰিম। সেয়েহে এই ভিডিঅ'ত মই 10টা ইংৰাজী শব্দ লৈ আহিছোঁ। নেক্সট ভিডিঅ'ত মই পুনৰ আপোনালোকলৈ 10টা এনেধৰণৰ ইংৰাজী শব্দ আগবঢ়াম। গতিকে ভিডিঅ'টো চোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহকচোন ভিডিঅ'টো একেলগে উপভোগ কৰোঁ। আমাৰ প্ৰথম শব্দটো হৈছে এবাণ্ডন। এবাণ্ডন মানে হ'ল ত্যাগ কৰা বা এৰা। ইউ মাষ্ট এবাণ্ডন টু স্মোক। তুমি সুৰাপান কৰা এৰিব লাগিব। দ্বিতীয় শব্দটো হৈছে এবিলিটি, যাৰ অৰ্থ হ'ল যোগ্যতা বা সামৰ্থ্য। হি হেজ দ্য এবিলিটি টু ডু দ্য জব। তেখেতৰ কাম কৰা সম্পূৰ্ণ যোগ্যতা আছে। এব্ৰড মানে হ'ল বিদেশ। হি লিভছ ইন এব্ৰড। তেওঁ বিদেশত বাস কৰে। এবছলিউট মানে হ'ল নিশ্চিত বা স্পষ্ট। I have absolute faith in her ability to pass the examination. তাই পৰীক্ষাটো পাছ কৰিব বুলি মোৰ নিশ্চিত বিশ্বাস আছিলে। নেক্সট শব্দটো হ'ল absence মানে হ'ল অনুপস্থিত। Today he is absent in the class. আজি সি ক্লাছত অনুপস্থিত। Absorbed মানে হ'ল নিমগ্ন বা ব্যস্ত। She is absorbed in study. তাই পঢ়াত নিমগ্ন বা ব্যস্ত। ইয়াৰ পিছৰ শব্দটো হ'ল abuse, যাৰ অৰ্থ হ'ল অপব্যৱহাৰ কৰা। Don't abuse your power. তুমি তোমাৰ ক্ষমতাৰ কেতিয়াও অপব্যৱহাৰ নকৰিবা। Accept মানে হ'ল গ্ৰহণ কৰা। She was unable to accept his proposal. তাই তাৰ প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ অসমৰ্থ আছিলে। ইয়াৰ পিছৰ শব্দটো হ'ল একাডেমিক মানে হ'ল শৈক্ষিক। She received award for her academic achievement. তাইৰ শৈক্ষিক সফলতাৰ কাৰণে পুৰস্কাৰ পাইছিলে। ইয়াৰ পিছৰ শব্দটো হৈছে accompany, যাৰ অৰ্থ সংগ দিয়া। He will accompany me to the school. সি মোক স্কুললৈ সংগ দিব বা মোৰ লগত যাব।